গুড মৰ্ণিং এভৰিৱান। আপোনালোকে বাৰু ৰঙালাও খাইছে, কিন্তু ৰঙালাও গছৰ আগ খাইছেনে? মই আজি আপোনালোকক ৰঙালাও গছৰ আগ কেনেকৈ বনাই সেইটো দেখাইছোঁ। ৰঙালাও মই ছিঙি আনিলোঁ আগখিনি, এইখিনি দেখিছে। এতিয়া এইখিনি মই আপোনালোকক কেনেকৈ চাফা কৰোঁ সেইখিনি দেখাই ল'ম, তাৰপিছত বনোৱাখিনি দেখাম। এইখিনি মই প্ৰথমতে ভালকৈ ধুই লৈছোঁ আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম। প্ৰথমতে ওপৰৰ এই চুচখিনি এনেকৈ চাফা কৰি লৈছোঁ। আপোনালোকৰ ফালে কি কয় নাজানো বাৰু, আমাৰ ফালে চুচ বুলিয়ে কয়। এইখিনি মই এনেকৈ চাফা কৰি ল'লোঁ, এয়া দেখিছে। আৰু মই তাৰ যিবোৰ সৰু সৰু কুমলীয়া পাত সেইকেইটাও দি দিছোঁ। ডাঙৰ পাতকেইটা এক্সট্ৰাকৈ ধুই ৰাখি দিছোঁ। আৰু এইকেইটা কি বনাম আপোনালোকক দেখাই আছোঁ। এক্সট্ৰাকৈ যে পাতকেইটা থৈছিলোঁ সেইকেইটা মই বেচন দি বৰ বনাম। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।